কবিতাৰ শিৰোনাম পুৱা। পুৱা হ'লে গছবোৰে আকাশৰ সৈতে কথা পাতে, ৰ'দ দিয়া, বৰষুণ দিয়া, ফুল দিয়া, ফল দিয়া, পৃথিৱীৰ উশাহত সুগন্ধি দিয়া, বতাহত পোহৰে নাচিবলৈ দিয়া, সেউজীয়া সপোনটো জীয়াই থাকিবলৈ দিয়া, তোমাৰ বিশালতাৰে ঢাকি দিয়া বন্ধ ঘৰৰ বিষাদবোৰ, পোৰা মাটিৰ যন্ত্ৰণাবোৰ, উৰণি দাঙি হাঁহিটোক হাঁহিবলৈ দিয়া। আৰুনো কিমান চাই থাকিম আত্মঘাতী আত্মজা, কিমান পহৰা দিম পেপুৱা লাগি লুকাই থকা আত্মাৰ সূৰ্যমুখী অন্তদা। প্ৰতিটো পুৱাতে খুলি দিওঁ দুৱাৰখন, বাহিৰত ৰৈ থাকে মোৰ পৃথিৱীখন। এখন হাত মোৰ হাতত ধৰি দেখুৱাই দিবলৈ নিৰিবিলি বাটটো, এষাৰ মাত উলিয়াই আনিবলৈ মোৰ আলসুৱা হেঁপাহটো, এযোৰ চকু পোহৰ বিলাবলৈ, এখন বুকু জিৰণি ঘৰ জিৰাবলৈ, উমলিবলৈ, মোক বিচাৰিবলৈ।